পিনে সবে এবাৰ যে দুকা মাইকে আপোনাৰ দুলা থাকে কেনেকুৱা লাগিছে মানে বেলুন কেইটকাকৈ বিকিছে 10 টকা জেলেপি খাই আছো পকৰি নিচিনা দুপৰীয়াকৈ এতিয়া গাড়ীত বহি দিব লাগে কাৰণ যাব লাগে না অলপ দুখ পাইছে নেকি আৰু আজি হ'ল মহানৱমী আৰু 4:30 বাজিলে 4:30 তো এতিয়া বাজিছে আপোনাৰ 4:30 আৰু আজি আমি গৈ আছোঁ মানে ডিব্ৰুগড় কালি মেইন জেগাখিনি চোৱা নাই হোৱা আৰু আজি চাম তো বঢ়িয়াকৈ আজি বহুত ধামাকা হ'ব ভিডিঅ'টো তো আপোনালোকে চাই থাকক আজি ফুটবল চব হ'ব ধামাকা হ'ব চাই থাকক আপোনালোকে ভ্লগটো আৰু এতিয়া আমি ওলালোঁ মেইন ৰাস্তা নালিয়াপুল পাব হ'লোঁ আৰু যে দুৰ্গা মাইকীয়ে যে বঢ়িয়া আৰু আজি পিন্ধি আহিছোঁ পূৰা নতুন চেণ্ডেল আৰু এই চাৰ্টটো পূৰা একদম ভাল লাগে পিন্ধি আৰু বহুত ভাল লাগি আছে আজি কাৰণ 2 বছৰ পূজা নাইছোঁ মই এবছৰ মানে জ্বৰ হ'ল মই সিটো ব্লগত কৈছোঁৱেই আৰু সিটো ব্লগৰ লিংকটো ডেছক্ৰিপশ্যনত আছে আপোনালোকে চাব বঢ়িয়াকৈ এইটো ব্লগটো হ'ব কাৰণ এইটো ছেকেণ্ড দিনা আহিছোঁ আৰু ডিব্ৰুগড়ত এইটো আহিছোঁ মানে মেইন যোনখিনি জেগা তাত চাব গৈ আছোঁ আৰু ব্লগটো আপোনালোকে চাই থাকক পূৰা ইণ্টাৰেষ্টিং হ'ব গৈছে বঢ়িয়াকৈ একদম চাই থাকক পুৰা লাইট চাইট আৰম্ভ হৈ গ'ল আৰু এইপিনে লাই গ'ল গাড়ী লাইন পুৰা ভিৰ হৈ গৈছে মানে ইয়াতে নামি দিওঁ কাৰণ ভিৰ হৈ গ'লে আপোনাৰ জেগা নহ'ব গাড়ী ৰখাবলৈ ইয়াতে নামি দিওঁ বঢ়িয়াকৈ ভিৰ হৈছে মানে এইপিনে আছে বিবাহ নামটো বঢ়িয়া লাগিছে দেই বিবাহ ভিৰ অলপ কম আছে হ'লেও মানে আছে মানুহ আৰু এতিয়া আমি গৈ আছোঁ মাৰুৱে পাতি যোনখন মানে দুৰ্গা পূজা মজা লাগিছে দেই দূৰৰ পৰা মজা লাগিছে খালি আৰু ইয়াততো ভাল কথা লিখিছে আপোনালোকে পঢ়ি চাই ল'ব বেমাৰলৈ ভয় কৰক ভেকচিনলৈ নহয় প্ৰতিষেধক লওক কৰোণাক হেৰুৱাওক বঢ়িয়া আৰু এতিয়া এবাৰ ওলাই দিওঁ বেলেগ পূজা চাব যাওঁ বঢ়িয়াকৈ আপোনাৰ ভিডিঅ' চাই থাকক এইপিনে সবে এবাৰ যে দুকা মাইকে আপোনাৰ দুলা থাকে কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া তামাম বঢ়িয়া দাদা বেলুন কেইটকাকৈ বিকিছে 10 টকা এতিয়া আমি গৈ আছোঁ পূজা চাবলৈ গেহেম বজাৰ চৰি এখন গেহেম বজাৰ নহয় এখন মিউনিচিপালিটি তো পাই গ'লো ইয়াত বঢ়িয়াকৈ বনাইছে খালি এখন তামাম হৈছে আৰু এতিয়াহে আমি গৈ আছোঁ গেহেম বজাৰ আৰু এইডোখৰতে এটা কথা কৈ দিওঁ এইপিনে মানুহ এজনী মানে বহি আছে এক্সিডেণ্ট হ'ল নে কি হ'ল নাজানো মানে বেছি দুখ পোৱা নাই হ'লেও এনেকৈ অলপ দুখ পাইছে নেকি বহি আছে কি সেই মানুহবোৰে অলপ সেই ভালছে মানে চাই চিতি বাইক চাইক ছেফকৈ চলাব লাগে মানে ফুং ফাং পোৱা একদম বুজিছে আৰু কিছুমান মানুহে সেই ইয়াত মাস্কো নাই পিন্ধে আৰু মানে মাস্কখন পৰিধান কৰিব লাগে আপোনাৰ চেনিটাইজাৰ লগত লৈ আহিব লাগে মাস্ক আপোনাৰ পিন্ধিব সদায়
আৰু মানে কিছুমান মানে বহুত উঠিছে চলাই বাইক আৰু সেই এইবোৰ ইমান মানে ভিৰ জেগাত অকণমান মানে লাহে ধীৰে যাব লাগে আৰু পাই গ'লো এতিয়া আমি গেহেম বজাৰ আৰু বঢ়িয়াকৈ বনাইছে তামাম লাগিছে কিবা পাতলা কিবা সেই মানে হেৰি বস্তু দি বনোৱা নিচিনা লাগিছে কিন্তু ভালছে ধৰিব পৰা নাই কিহেদি বনাইছে কিন্তু তামাম বনাইছে কিবা মানে চব পাৰে ইয়াত ন কিবা আনকমনকৈ বনায় বঢ়িয়া লাগিছে খালি তামাম হৈছে পানী পিয়া লাগি আছিলে বহুত বেয়াকৈ আৰু এইপিনে পূৰা ফিট পানী দি আছে তো খামেই আৰু ডাইৰেক্ট আৰু এইখনে হৈ গ'ল গেটখন আৰু গেটখনো একদম ছেইম হেৰিয়াতে বনাইছে কিন্তু মানে কিহেদি বনাইছে মানে ভালছে ধৰিব পৰা নাই আৰু কিন্তু বঢ়িয়া লাগিছে আৰু এইটো ওপৰত চাওক না লেজাৰ লাইট মাৰি আছে একদম বিল্ডিঙৰ পৰা মানুহকেইটাই তামাম লাগিছে পূৰা গ্ৰীণ কালাৰ মানে চব কালাৰে মাৰিছে এইটো পিংক কালাৰ বঢ়িয়াকৈ মানে বঢ়িয়া লাগিছে আৰু বকুলৰ নিচিনা এইপিনেও আগতে পূৰা মানে চব পিনে দোকান থাকে মানে এইবাৰ চাওক না দোকান চোকান ইমান নাই আগত কবিতো নাই এইপিনে আহি গ'লোঁ হোটেল কিবা খাই লওঁ ভোক লাগিছে তো বঢ়িয়াকৈ খাই লওঁ হোটেলত সোমাইছোঁ মানে কিবা খাবৰ কাৰণে তো জেলেপি খাই আছোঁ এইকেইদিন সেইটো কাৰণে চিঙৰা লৈছোঁ খাবৰ কাৰণে চিঙৰা চাওক না পকৰীটোৰ নিচিনা 5 টকীয়া চিঙৰা পকৰীৰ নিচিনা ইমান সৰু দুটা লৈ লৈছোঁ খাবলৈ 10 টকা চচ একো নাই নেকি চচ আছে নাই চচ লাগিছিলে তেতিয়া ভাল লাগে খাই মানে কি মই যদি কিবা ক'ৰবাত খাবলৈ কিনো এনেকৈ হোটেলত মানে মই চিঙৰাই লওঁ আৰু এইপিনে চাওক না লাহে লাহে ৰাতি ভিৰ হ'ব ধৰিছে মানে দিনত ইমান ভিৰ থাকে ৰাতি অলপ ভিৰ হয় তো ৰাতি ভিৰ হ'ব ধৰিছে বঢ়িয়াকৈ এতিয়া গাড়ীত বহি দিব লাগে কাৰণ যাব লাগে না আৰু এখন ইয়াতো পূজা পাতিছে ইয়াৰ পৰাই চাই গৈছোঁ গাড়ীৰ পৰা পূজাত আচলতে খোজকাঢ়ি যোৱা মজাই বেলেগ আৰু এতিয়া আমি ঘৰ গৈ আছোঁ কাৰণে গাড়ীত গৈ আছোঁ আৰু এইপিনে নালিয়াবল পাব হ'লেও এইপিনে ভিৰ ইমান নাই কাৰণ যোনটো মানে মেইন বজাৰ পিনে ভিৰ আছে য'ত মেইন মানে পূজাখিনি আছে এইপিনে পূজা চূজা নাইতো ইমান সেইটো কাৰণে এইপিনে ভিৰ নাই এইপিনে পূৰা খালী আৰু এতিয়া পালোহি নালিয়াপুল এখন নালিয়াপুলৰ পূজা মানে জুম কৰি দেখাইছোঁ ইয়াত মানে ৰখি আছোঁ এই মামা মানে কিবা কিনিব কৈছে সেইটো কাৰণে গাড়ীতে বহি আছোঁ ওখকৈ বনাইছে আৰু এতিয়া যাব লাগে ঘৰ ইয়াত লাগি গ'ল ট্ৰেফিক জাম পুলিচে পূৰা একদম হৰতৰাই আছে মানে ঠিক কৰি আছে আৰু ইয়াত টাইলছ বনাই টাইলছ নবনাই টাইলছ বিকে আৰু এখন পূজা পাই গ'লোঁ এখন কিবা ওপৰত খেৰ দি দিচ্ছে নেকি খেৰ নহ'লে তামোল গছৰ এইটো দি দিচ্ছে নেকি এনেকুৱাই লাগিছে মানে ফাইনেলি আমি পালোহি ঘৰ আৰু যদি ভিডিঅ'টো ভাল লাগিলে চাই তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব চব মাৰি দিওঁ আৰু মানে যিহেতু কৰোণা পৰিস্থিতি সেইটো কাৰণে সোনকালে আহিছোঁ কেইখনমান মণ্ডপত চাই পিনি আহি গৈছোঁ আৰু এবাৰ জালুকপাত মানে নাই পতা ডাঙৰকৈ তো জালুকপাত নগ'লোঁ আৰু তো লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰিব আৰু যিহেতু আমাৰ সোনকালে আহিবলগীয়া হৈছিলে তো সেইটো কাৰণে বেছি সেইপিনে নগ'লোগৈ জালুকপাত সেইপিনে তো আনকালে জালুকপাত বহুত ধুনীয়াকৈ পাতে ডাঙৰকৈ তো এবাৰো নাজানো কেনেকৈ পাতিছে কিন্তু হ'লেও নগ'লোঁ কাৰণ আমাৰ দেৰিও হৈছে মামাহঁতৰ সেইটো কাৰণে আহিবলৈ সোনকালে জালুকপাত আৰু জালুকপাত আৰু এইপিনে আমলাপতি এইপিনে চোৱাই নহ'ল কাৰণ আমাৰ যিহেতু 2 নম্বৰ মামাহঁত আহিছে গাঁৱৰ পৰা তো গাঁৱলৈ যাবগৈ লাগিব সেইটো কাৰণে যিহেতু দেৰি হ'ব তো সেইটো কাৰণে সেইখিনি চাই আহি গ'লোঁ কিন্তু জালুকপাত কিন্তু কৰোণাৰ বিষয়ে বনাইছে ভেকচিন দি দিছে তো এখন ফটো আৰু আপোনালোকে ভিডিঅ' ইয়াত দেখিছে চাওক তো বঢ়িয়া মানে ভাল লাগিছে এনেকৈ কৰোণাৰ বিষয়ে যে এনেকৈ বনাইছে তো আপোনালোকে চাওক তাৰমানে কেছটো হৈ গ'ল ভিডিঅ' নাই ফটোকে আছে ফটোকে চাওক কিন্তু মানে যোনটো মানে কনচেপ্টত বনাইছে ন এই কৰোণাৰ বিষয়ে বনাইছে তো ভেকচিন দি পিনি ধুনীয়াকৈ বনাইছে কৰোণাৰ ওপৰত ভাল লাগিছে কনচেপ্টটো ভাল লাগিছে বঢ়িয়াকৈ বনাইছে আৰু আনকালে জালুকপাত ফিল্ডত বনায় আৰু এবাৰ ফিল্ডত নাই বনোৱা এবাৰ কাষতে বনাইছে ৰাস্তাৰ কাষত হ'ব দে বাই বাই ঘৰলৈ আহি খাই আছোঁ জেলেপি আৰু মিঠাই জেলেপি